মোৰ মিনি ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই কলপচলা জুতি ল'বলৈ লৈছোঁ আৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ কেনেকুৱা হৈছে ক'ব। আৰু মই এয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু কাটি পেলাই তাতে আকৌ সৰু সৰুকৈ মিহিকৈ কাটি ল'ম আৰু তাতে নিমখত পানীত তিয়াই থৈ দিম মই অলপ দেৰি কাৰণে। তাৰপৰা কুকাৰত দিম, কুকাৰত অলপমান পানী দি পেলাই দি দিম। পানীখিনি মই পেলাই নিদিওঁ, আকৌ ভাজিতে দি দিম। আৰু জানেনে মই যিমানখিনি পানী দিম সেইখিনি পানী মই আকৌ ভাজিতে দি দিম। আৰু মই আজি সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিম, মই পটকৈ ক'ৰবালৈ যাব লগা হ'ল, সেইটো কাৰণে মই অকণমান আপোনালোকক থলুৱাকৈ দেখাই থৈছোঁ যাতে আপোনালোকে বনাই খাব পাৰে। আৰু মই যিমানখিনিলৈকে দেখুৱাম সিমানখিনিলৈকে আপোনালোকে বনাই খাব পাৰিব। আৰু মই আহি পেলাই খালোঁ, ইমানেই টেষ্টি হৈছিলে, সঁচাকৈ আপোনালোকে ভাল পাব। এনেকৈ বনাই খাই চাবচোন কেতিয়াবা, সঁচাকৈ ভাল পাব। কলপচলা কোনোবাই যদি কলপচলা খাই বেয়া পায় আপোনালোকে ভাল পাবই। মোৰ মানুহজনেও সঁচাকৈ বহুত ভাল পালে খাই।